Assamese Bollywood News Channel today আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আপোনালোকে আমাৰ ভিডিঅ'ৰ জৰিয়তে পাব বলিউডৰ বিভিন্ন খবৰ এতিয়া আগবাঢ়িছো প্ৰথম খবৰলৈ দীপিকা পাডুকনৰ আহিবলগীয়া হিন্দী ছবি গেহৰায়াৰ ওপৰত অভিনেত্ৰী কংগনা ৰানাউতে নিজৰ মত প্ৰকাশ কৰি ইনডাইৰেক্টলি ইনসাল্ট কৰে গেহৰায়াৰ টিজাৰ ইতিমধ্যে ৰিলিজ হৈছে আৰু ইয়াত থকা সিনসমূহৰ বাবে আগৰে পৰা বিবাদিত হৈ আছে এতিয়া আগবাঢ়িছো বলিউডৰ আন এটি খবৰলৈ জন আব্ৰাহাম আৰু অৰ্জুন কাপুৰৰ এখন সাউথৰ ৰিমেক ছবি কৰা কথা চলি আছে সাউথৰ ছবিখনৰ নাম ফিমলা নায়ক পাৱন কল্যাণ আৰু ৰাণাই কাম কৰিছিল পুষ্পা ছবিখনৰ সফলতা দেখি এইখন ছবি অৰ্থাৎ ফিমলা নায়কক ডাইৰেক্টৰে ইয়াক হিন্দীত ডাব কৰি ৰিলিজ দিয়া কথা কৈছে যাৰ কাৰণে এতিয়া হিন্দীত ৰিমেক হ'বলগীয়া ছবিখন সংকটত পৰিছে এতিয়া আগবাঢ়িছো বলিউডৰ আন এটি খবৰলৈ আজিৰ দিনটোত শাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান আৰু জীয়েক সুহানা খান IPLৰ নিলামী অনুষ্ঠানত ভাগ লোৱা খবৰটোৱে ইতিমধ্যে বলিউড নিউজত আজি ট্ৰেন্ডিঙত আছে উল্লেখযোগ্য যে এই নিলামী অনুষ্ঠানত শাহৰুখ খানে নিজে উপস্থিত নাথাকি তেখেতৰ জীয়েক আৰু পুত্ৰ সন্তান তাত উপস্থিত আছিল এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ ট্ৰেন্ডিং টপিকৰ কথা ক'লে ভেলেণ্টাইন ডেত আজি বিকি আৰু কেটৰিনা কাইফৰ নৱবিবাহিত কাপুলৰ ফটো ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে আৰু তাৰে ফটো বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে দুয়োজনৰ বাবে এয়া হ'ল প্ৰথম ভেলেণ্টাইন ডে